আজি বিৰিয়ানী বনাব ওলাইছো আৰু ফ্ৰিজ খুলি দেখো যে ফ্ৰিজত মাংস আৰু কণী একোই নাই। তেতিয়া ভাবিলো যে কিহেৰে বিৰিয়ানী বনাও। তেতিয়া ভাবিলো সয়াবিনৰে বিৰিয়ানী বনাই লও। क्या सोच है रे तेरी, मानना पड़ेगा। হাৰা ৰঙা মাংসৰে বিৰিয়ানী বনাই খাই কেনেবা কেনেকুৱা লাগে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰো। নিশ্চয় ভালে লাগিব। সয়াবিন আৰু মাংসটো একে হৈ দেখাত। বিৰিয়ানীটো বনাবৰ কাৰণে আমাক দুটা আলু, এটা পিয়াজ, এটা বিলাহী, দুটা কেঁচা জলকীয়া, তেজপাত, গৰম মছলা, অলপমান ধনিয়া পাত, সয়াবিন লাগিব। अच्छा ठीक है। এতিয়া এটা প্ৰেছাৰ কুকাৰত অলপমান তেল দি কেনে তেলটো গৰম হ'বৰ কাৰণে ৰাখি দিম। তেলটো গৰম হৈ গৈছে, ইয়াত 1 চামুচ জিৰা, তেজপাত, গৰম মছলা দি কেনে কাটি ৰখা পিঁয়াজটো আৰু কাটি ৰখা জলকীয়াটো দি কেনে এইটো ভালকৈ মিলাই ল'ম। আপোনালোকে মনত ৰাখিব এই পিঁয়াজটো আমাক বেছি ভাজিব নালাগে। এতিয়া কাটি ৰখা বিলাহী, কাটি ৰখা আলু আৰু জিকাই ৰখা সয়াবিনটো ইয়াত দি কেনে এতিয়া মই মছলাবোৰ ইয়াত এড কৰিম। 1 চামুচ নিমখটো আপোনালোকে নিজৰ হিচাপত দিব আৰু 1 চামুচ হালধি, 1 চামুচ গৰম মছলা, 1 চামুচ চিকেন মছলা, 1 চামুচ বিৰিয়ানী মছলা। বিৰিয়ানী মছলাটো থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। 1 চামুচ আদাৰ পেষ্ট, 1 চামুচ নহৰুৰ পেষ্ট দি কেনে এইটো ভালকৈ মিলাই ল'ম। A few moments later. এতিয়া আমাৰ মছলাটো ভাজা হৈ গৈছে। এই টাইমতে 1 চামুচ দৈ দি কেনে এইটো মিলাই ল'ম। দৈটো খুজিলে দিব পাৰে, নহ'লে নিদিব পাৰে। দৈটো নিদিলেও এই বিৰিয়ানীটো ভাল লাগিব, দিলেও এই বিৰিয়ানীটো ভাল লাগিব। এতিয়া ইয়াত অলপমান পানী এড কৰিম, কাৰণ সয়াবিনৰ ভিতৰত মছলাটো সোমাবৰ কাৰণে ইয়াত অলপমান পানী লাগিব। দেখিছেনে মোৰ মছলাটো ভাজা হৈ গৈছে। এই টাইমতে ইয়াত জিকাই ৰখা চাউলটো দি কেনে ভালকৈ মিলাই ল'ম। মনত ৰাখিব এই চাউলটো 2 পৰা 1 ঘণ্টা জিকাই ৰাখিব, তেতিয়াহ'লে বিৰিয়ানীটো চাউলবোৰ এটা এটা হ'ব আৰু খাবলৈ ভাল হ'ব। এতিয়া ইয়াত পানী এড কৰি ওপৰৰ পৰা অলপমান ধনিয়াৰ পাত দি কেনে এইটো ভালকৈ মিলাই ল'ম। আপোনালোকে যদি পানীটো নাজানে কিমান দিব লাগে, তেতিয়াহ'লে মোক কমেণ্টত জনাব। মই কৈ দিম কিমান চাউলত কিমান পানী দিলে বিৰিয়ানীটোৰ চাউলটো এটা এটা হ'ব। এতিয়া ঢাকনিটো লগাই এটা চিটি লগাই ল'ম। 2000 years later. এতিয়া মোৰ বিৰিয়ানীটো ৰেডি হৈ গৈছে। দেখিছানে মোৰ বিৰিয়ানীটো কিমান ধুনীয়া হৈছে। চাউলবোৰো এটা এটা কৈয়ে আছে, এটাৰ লগত এটা লগা নাই। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে বিৰিয়ানীটো বনাবৰ কাৰণে কিমান পানী লাগে, সেইটো যদি আপোনালোকে নাজানে মোক কমেণ্টত জনাব, তেতিয়াহ'লে মই কৈ দিম। अच्छा हमको सिखा रिया है। এতিয়া মই বিৰিয়ানীটো প্লেটত ওলাই লৈ আহিছোঁ। দেখিছেনে মোৰ বিৰিয়ানীটো দেখিব কিমান ধুনীয়া হৈছে। চাউলবোৰো এটাৰ লগত এটা লগা নাই। আপোনালোকক দেখিবলৈ কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব নাপাহৰিব। আপোনালোকক মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগি আছে। যদি ভাল লাগি আছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা বেয়া লাগি আছে তেতিয়াহ'লে কমেণ্টত জনাব। আকৌ এটা নতুন ভিডিঅ' লৈ কেনে লগ পাম।